নমস্কাৰ সকলোলৈকে আজি মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা কেক বনাব লৈছোঁ। তাতে আপোনালোককো দেখাম কেনেকৈ বনাওঁ। হওক পলম নকৰি মোৰ ভিডিঅ'টোলৈ আগবাঢ়ো। এয়া আমি ডিম পাঁচটা ভাঙি মিক্স কৰি আছোঁ। এতিয়া দিম মই ৰিফাইন তেল। ৰিফাইন মই 1 কাপ আধা দিছোঁ। এতিয়া আকৌ ডিম আৰু ৰিফাইন চেনি একে মিক্স কৰিবৰ কাৰণে ফিটি থাকি এতিয়া মই ময়দা বেকিং আৰু বেকিং পাউডাৰ আৰু বেকিং সোডা দিম। 1 কাপ ময়দা আৰু 1 চামুচ বেকিং পাউডাৰ আৰু 1 চামুচ বেকিং সোডা মিলাই দিছোঁ। লাহে লাহে মিক্স কৰোঁ। এতিয়া মই ডিমৰ গোন্ধটো যাবৰ কাৰণে এয়া ভেলিনা ইউজ কৰিছোঁ। 1 কাপ মই ভেলিনা ইউজ কৰিছোঁ। এয়া এতিয়া মোৰ হৈ গ'ল। মই এয়া আধা কেজি চচপেনটো ভালকৈ চাফা কৰি লৈছোঁ। ইয়াত অকণমান ৰিফাইন অইল সানি লৈছোঁ ব্ৰাছেদি।
এতিয়া মই গেছত বহাই দিম। মই আগতীয়াকৈ পাতি লৈছিলোঁ কেকখিনি ফিটা আগত গৰম হ'বৰ কাৰণে। তলত বালি দিছোঁ আৰু এডাল ষ্টেণ্ড এডাল আছে। ইয়াৰ ওপৰত এতিয়া মই কেকখিনি বহাই দিম। ইয়াৰ ওপৰত আৰু এখন ঢাকন দি দিছোঁ। তাৰপাছত ঢাকি দিম। এতিয়া অলপ পাছত আকৌ চাব আহিম। এয়া মোৰ কেকটো হৈছেনে নাই হোৱা মই এবাৰ ভালকৈ চাই লৈছোঁ। এয়া মোৰ কেক ৰেডি।